মাটি মোৰ দেশ আমি অমৃত কলহত শোভাযাত্ৰা কেনেকৈ আৰম্ভ কৰিম চাওঁ আহক। 19 ছেপ্টেম্বৰ তাৰিখে অসমৰ সকলো জিলা উপায়ুক্তই একোখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি জিলাসমূহত এই মোৰ মাটি মোৰ দেশ কাৰ্যসূচী আৰম্ভ কৰিব। 20 ছেপ্টেম্বৰৰ পৰা 1 তাৰিখলৈ 1 অক্টোবৰলৈ from 28 September to 1st October পুৰা 11 দিন অসমৰ প্ৰত্যেকখন গাঁৱৰ আৰু 50টা নিৰ্দিষ্ট পৌৰসভাৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈ বিভিন্ন সেই গাঁৱৰ ব্যক্তিসকল যাব। সেই সেলফ হেল্প গ্ৰুপ হ'ব পাৰে, কোনোবা উদীয়মান ক্লাব হ'ব পাৰে, কোনোবা পলিটিক্যাল পাৰ্টি হ'ব পাৰে, কোনোবা সোশিয়েল অৰ্গেনাইজেশ্যন হ'ব পাৰে। ডিচিয়ে যি ধৰণে যাক আবণ্টন কৰে তাত আমি কাকো বাধা দিয়া নাই, সকলোৱে এই কামত যোগ দিব পাৰে। তেওঁলোকে গাঁৱত প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ এমুঠি এমুঠি মাটি সংগ্ৰহ কৰি, ৱাৰ্ডত যদি কোনোবাই মাটি দিব অসুবিধা হয়, ফ্লেট আদিত থাকে, তেওঁলোকে অলপ অলপ কলহটোত অন্ন দিব বা চাউল দিব। আৰু আমি এখন প্ৰচাৰ পত্ৰিকা বনাইছো, সেই প্ৰচাৰ পত্ৰিকাখন প্ৰত্যেক ঘৰ মানুহৰ ঘৰে যিখিনি আমাৰ গ্ৰুপে ঘৰে ঘৰে যাব। 2 অক্টোবৰ তাৰিখে প্ৰত্যেকখন গাঁৱৰ পৰা 200ৰ পৰা 300 মানুহে কলহটো সন্মুখত লৈ ঢোলে ডগৰে বা নাম কীৰ্তনেৰে যোনে যি ধৰণে ভাবে তেওঁলোকে গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ এই মাটিৰ কলহকেইটা লৈ আহিব। মাটিৰ কলহকেইটা 2 অক্টোবৰত গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সমবেত হ'ব। আমি আশা কৰিছো যে এখন গাঁৱৰ পৰা এখন গাঁও পঞ্চায়তত অতি কমেও 20টা কলহ সমবেত হ'ব, কাৰণ 20খন গাঁও আছে আৰু কিছুমানে ৰেভিনিউ গাঁও বাদ দি চুবুৰীকো গাঁও বুলি ভাবে। গতিকে যোনে যি ধৰণে ভাবে তাত কোনো লিগেল কথা একো নাই। গাঁও পঞ্চায়তত 2 তাৰিখে সমবেত হ'ব। 2 অক্টোবৰ এটা মহান আৰু পবিত্ৰ দিন। সেই দিনটোত গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সকলোৱে সমবেত হৈ এই মাটিখিনি গ্ৰহণ কৰিব। কোনোবাই যদি ভাবে যে নহয় আমি 3 তাৰিখে ল'ম, 4 তাৰিখে ল'ম, 5 তাৰিখে ল'ম, 6ত ল'ম, 7ত ল'ম, তেওঁলোকে লৈ থাকিব পাৰিব। এই মাটিখিনি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সমদল কৰি অহাৰ পিছত তাক আমি এখন বগা কাপোৰৰ ওপৰত পাৰি সানমিহলি কৰিম। অৰ্থাৎ গোটেই গাঁৱৰ পৰা অহা মাটি যি প্ৰতি ঘৰ মানুহে দিছিলে সেইখিনি এতিয়া এখন বগা কাপোৰত সানমিহলি হ'ল। কোন গাঁও কোন কথা পৰিচয় নোহোৱা হ'ল, তেওঁলোকৰ পৰিচয় এতিয়া গাঁও পঞ্চায়ত মাটিখিনি। এটা কলহত এইবাৰ আমি গাঁও পঞ্চায়তৰ মাটিখিনি এটা কলহত পূৰ্ণ কৰিম আৰু বাকী মাটিখিনি ভৱিষ্যতে সেই গাঁও পঞ্চায়তত যদি কিবা নামঘৰ হয়, মন্দিৰ হয়, ধৰ্মীয় অনুষ্ঠান হয়, উন্নয়নমূলক কাম হয়, বিকাশৰ কাম হয়, তাতে তেওঁলোকে ব্যৱহাৰ কৰিব আৰু অৱশিষ্ট মাটিখিনি সন্মান সহকাৰে তেখেতসকলে ৰাখি থব। 2ৰ পৰা 7 অক্টোবৰলৈ এই মাটিখিনিক সন্মান সহকাৰে আমি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৰাখি থম। অসমত আমি জিলাসমূহক দুভাগত বিভক্ত কৰিছো। এটা শ্ৰেণীৰ জিলাই 8 অক্টোবৰৰ দিনাখন প্ৰত্যেকটো ব্লকৰ কাৰ্যালয়ত সমবেত হ'ব আৰু পঞ্চায়তৰ পৰা পুনৰ 300 মানুহে পঞ্চায়তৰ অমৃত কলহটো লৈ পেলাই শোভাযাত্ৰা কৰি ব্লকৰ কাৰ্যালয়ত উপস্থিত হ'ব। যদি পঞ্চায়তৰ পৰা ব্লকৰ কাৰ্যালয় অলপ দূৰ হয়, তেওঁলোকে শোভাযাত্ৰাটো গাড়ী মটৰেৰে দিও কৰিব পাৰিব। তেওঁলোকে তাক নাম কীৰ্তন সন্মান সহকাৰে আনি ব্লকৰ কাৰ্যালয়লৈকে লৈ আহিব। ব্লকৰ কাৰ্যালয়ত আন এটা জিলা, আমি অসমৰ জিলাক 50-50 কৰিছো।
বাকী 50% জিলাত এই কামটো আমি 15 অক্টোবৰ তাৰিখে আমি সমাপন কৰিম। 2 ৰবিবাৰ, গাঁৱৰ যাতে সকলো মানুহে যোগদান কৰিব পাৰে সেইকাৰণে আমি ইচ্ছাকৃতভাৱে ৰবিবাৰটো ঠিক কৰিছোঁ। যেতিয়া ব্লকৰ কাৰ্যালয়ত এই মাটিখিনি আহিলে অমৃত কলহৰ জৰিয়তে, তাক আকৌ আমি এটা বগা কাপোৰত সান মিহলি কৰিম। তাৰমানে এতিয়া পঞ্চায়তৰ পৰিচয় নোহোৱা হৈ গ'ল, এতিয়া পৰিচয়টো ব্লকৰ হ'ল। আৰু তেনেকে ৱাৰ্ডৰ পৰা অহা মাটিখিনি আমি পৌৰসভা কৰি পেলাম। অৱশিষ্ট মাটিখিনি আমি ৰাখি থৈ দিম, যাতে ভৱিষ্যতৰ দিনত এই মাটিখিনিক আমি সেই ব্লকত হ'বলগীয়া কোনোবা এটা উন্নয়নমূলক কামত ব্যৱহাৰ কৰিম। বাকী মাটিখিনি আমি এই 2টা কলহত, যি সৰ্থেবাৰীত আমি বিশেষভাৱে বনাই নিছো, এই কলহ 2টাত পৰিপূৰ্ণ কৰা হ'ব। আৰু ব্লকৰ কাৰ্যালয়তে ই 25 অক্টোবৰলৈকে থাকিব। 25 অক্টোবৰত জিলা উপায়ুক্তই এজন যুৱকক বা যুৱতীক নিৰ্বাচিত কৰিব। যুৱকগৰাকী NCCৰ হ'ব পাৰে, যুৱতীগৰাকী NSSৰ হ'ব পাৰে, বা আমাৰ বিহুৱতীসকলৰ ভিতৰতো কোনোবা এজন হ'ব পাৰে। কাক চিলেকশ্যন কৰিব তাক আমি জিলাক এৰি দিছোঁ। 25 তাৰিখে ৰাতিপুৱা ব্লকৰ পৰা তেওঁলোকক এখন গাড়ীৰে 2টা অমৃত কলহ সংস্থাপিত কৰি, গাড়ীখনত সংস্থাপিত কৰি গুৱাহাটীলৈ ফ্লেগ অফ কৰা হ'ব আৰু তেওঁলোক গুৱাহাটীত আহি ৰাতি পাবহি। দূৰণিবতীয়া কোনোবা মাজৰাতিও পাব পাৰে। গুৱাহাটীত আমি তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰিম আৰু অসমৰ পৰা 270টা অমৃত কলহ × 2 গুৱাহাটীলৈ আহি উপস্থিত হ'ব। 26 অক্টোবৰত গুৱাহাটীত এখন গাম্ভীৰ্যমূলক সভা অনুষ্ঠিত হ'ব, য'ত অসমৰ ৰাজ্যপাল মহোদয় থাকিব আৰু আন বিশিষ্ট ব্যক্তিসকল থাকিব। তাতে আমি অমৃত কলহসমূহ সংগ্ৰহ কৰিম। ইয়াৰে 270টা অমৃত কলহ আমি শংকৰদেৱ কলাক্ষেত্ৰত ৰাখি থৈ দিম। আন 270টা অমৃত কলহ 27 অক্টোবৰত ৰাতিপুৱা ৰাজধানী এক্সপ্ৰেছেৰে ই নতুন দিল্লীলৈ ৰাওনা হ'ব।